Hello everyone, welcome back to my another mini vlog. শেহতীয়াকৈ হলেও আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আসলতে কোৱা হয় নাৰীয়ে নাৰীৰ প্ৰকৃত শত্ৰু, কিন্তু বাক্যশাৰী বিপৰীতমুখী কৰি অৰ্থাৎ নাৰীয়ে নাৰীৰ প্ৰকৃত বন্ধু হিচাপে এই বিশেষ দিনটোতে শতৰূপা কন্যা সমাজৰ উদ্যোগত যোৰহাটৰ বাগধৰা চাহ বাগিচাৰ 20 গৰাকীকৈ ছোৱালীক চেনিটাৰী নেপকিন প্ৰদান কৰো। তেওঁলোকে মৰম লগা এটি নিভাজ হাঁহিৰে আমাক সুন্দৰকৈ সহযোগ কৰিলে আৰু আমি যিমানখিনি পাৰো বিশেষ পিৰিয়ডৰ কেইদিন কেনেকৈ চলিব লাগে বুজাই দিলো আৰু তেওঁলোকেও মন দি শুনিলে। এই ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱকসকলেও সহযোগ কৰিলে পিছে, কিন্তু তাৰ মাজতো ব্যৱহাৰ নকৰা বহুতো ছোৱালী পালো। তেওঁলোককো বুজাই দিলো। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিমানেই প্ৰচাৰ আৰু প্ৰসাৰ বাঢ়িছে, কিন্তু এইবোৰ ক্ষেত্ৰত ছোৱালী আজিও অলপ পিছ পৰি আছে। পাৰিলে তেওঁলোকক অকণমান সহায় কৰকচোন, আৰু আমিও অনাগত দিনত যিমান পাৰো সিমান সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ব্লগটি ইমানতে সামৰিছোঁ। বাই বাই।